हाय फ्रेंड की खबर आपनालोक निश्चय भाले आछे आमारो भाले काली पूजा और दीपावली बहुत बहुत शुभेच्छा जनालो आपनालोक मोर फाলৰ পৰা दीपावली काली पूजा সকলোৰ কাৰণে শুভেচ্ছা থাকিল সকলোকে নমস্কাৰ জনাই মোপিয়া ব্লগলৈ স্বাগতম জনাইছো আৰু ৰাতিপুৱাই আজি বোলো ঘুগুনি পুৰি খাম সেইকাৰণে ধুনীয়াকৈ আটাখিনি বেলি ললো আৰু এয়া দেখিছেনে পুৰিবোৰ কি ধুনীয়াকৈ ফুলিছে বনাই আছো আৰু এনেকৈ ফুলিলে খাইও ভাল লাগে আৰু নিজৰ মনটো বিৰাট বেছি ভাল লাগে এয়া ধুনীয়াকৈ গোটেইখন পুৰি ফুলিছে দেখিছেনে रिफाइन व्यवहार करना मिठातेलते बनाइছো रिफाइन हुआ নহয় এয়া এফালে মৌপিয়া ধুনীয়াকৈ নিজে খাব বলে এইকাৰণে নিজকে খাবলৈ দি দিছো তাই সৰু সৰুকৈ চিঙি দিছো তাই ধুনীয়াকৈ এয়া চামুচে লৈ পেলাই ধুনীয়াকৈ খাই আছে আৰু তাই পুৰি ঘুগুনি খাই বেছি ভাল পায় সেইকাৰণে তাইক এনেকৈ চিঙি দি দিছো তাই নিজে খাই পেলাই বিৰাট হেপি হৈ গৈছে আৰু এইফালে আমাৰ দেউতাই পুৰি আৰু ঘুগুনি ধুনীয়াকৈ খাই আছে একচুয়ালি মৌপিয়া খাব কাৰণে জলকীয়া দিয়া নাই আৰু সেইকাৰণে মই সৰু সৰুকৈ জলকীয়া কাটি লৈছো আৰু দেৱালী আহিয়ে গ'ল যেহেতু এখেতে এই কাৰণে দেৱালী লাইটবোৰ জ্বলাবৰ কাৰণে ৱাৰবোৰ ঠিক কৰি আছে এয়া ৰাস্তালৈ নিবলৈ চাইছে জানো হয় গৈ নে নহয় গৈ আৰু এইফালে এয়া কলগছ পুতা হৈ গ'ল কলগছডাল দেখিছেনে কিমান ডাঙৰ সৰু কলগছ নাই বেলেগৰ ঘৰৰ পৰা লৈ অনা হৈছে আৰু ইয়াতে খেজুৰ আমাৰ এইফালে এখেতে চাকি জ্বলাবৰ কাৰণে এনেকৈ বাঁহবিলাক ৰেডি কৰি আছে কামিবিলাক ইয়াতে চাকি জ্বলাব লাগিব আৰু আমাৰ এখেতে এইয়া মৌপিয়াৰ কাৰণে এয়া চিৰি কলগছ বম এইটো কেৰেলুৱা এইটো কি কয় নাজানো দেই ইয়া চিৰি ইয়া জলকীয়া বম ইয়া চকলেট বম এইবোৰ লৈ আহিছে মৌপিয়াৰ কাৰণে বাবু এয়া সব তোমাৰ হে তুমি ফুটাবানে নাই চাকি জ্বলাবৰ কাৰণে ধুনীয়াকৈ তেল কলিতা মাটি চাকি এইবোৰ ৰেডি কৰি থৈ দিয়া হৈছে এইফালে আমাৰ মৌপিয়া চিৰি লৈ আছে এতিয়া নুফুটাই দেই সন্ধিয়া ফুটাব দেই এতিয়া নজ্বলাই আৰু সন্ধিয়া জ্বলাবা হে ওপৰত কিয় ৰ'দত ৰ'দত আৰু এয়া দেউতাকে মৌপিয়াক ধুনীয়াকৈ এনেই এপাক উলিয়াই নিওঁ বুলি উলিয়াই লৈ গৈছে আৰু এইফালে খেজুৰিত ফুলবোৰ ধুনীয়াকৈ খুচি খুচি দিয়া হৈছে এয়া ৰংগুলি আঁকিব নাজানো দেই এইবোৰ ধুনীয়াকৈ চাকিবোৰ ৰেডি কৰি থৈ দিয়া হৈছে সন্ধিয়া হ'লে জ্বলাম আৰু পুৰণাও আছে কেইটামান এয়া নতুনো আছে কেইটামান আৰু ধুনীয়াকৈ ৰেডি কৰি থৈ দিছোঁ সন্ধিয়া সময়ত জ্বলাম আৰু এয়া কলগছত এগছকে ধুনীয়াকৈ চাকিবোৰ দি আছোঁ এয়া মই ধুনীয়াকৈ তেল চেল বাকি পেলাই জ্বলাই আছোঁ মায়ে ধুনীয়াকৈ নি দি আছে আগতেও এনেধৰণে ছোৱালী থাকোঁতে মাৰ লগত ধুনীয়াকৈ কলগছ চলগছ পুতি দিয়ে দেউতাই আৰু ধুনীয়াকৈ আমি চাকি বন্তি জ্বলাওঁ এয়া ধুনীয়াকৈ এতিয়া মাৰ লগত জ্বলাইছোঁ ধুনীয়াকৈ শাহু মাৰ লগত এয়া ধুনীয়াকৈ মায়ে আগফালে জ্বলালে মই চোতালত ধুনীয়াকৈ এগছকে দি দিছোঁ আগতে আমাক দেউতাহঁতে কৈছিল কালী পূজা হ'ল পোহৰৰ উৎসৱ এবাৰ খঙৰ কোবত বোলে দেৱীয়ে সংহাল মূৰ্তি ধাৰণ কৰিছিল তেখেতৰ ইমানেই খং উঠিছিল পৃথিৱী দাহ কৰিবলৈ ওলাইছিল বাধ্য হৈ ব্ৰহ্মাই শিৱক লগ ধৰিছিল আৰু লগ ধৰি শিৱই তেতিয়া শান্ত কৰিবৰ বাবে দেৱীক ভৰিৰ তলত পৰি গৈছিল তেতিয়া দেৱী শান্ত হৈছিল আৰু সেইকাৰণে সমগ্ৰ পৃথিৱীবাসীয়ে পোহৰৰ উৎস হিচাপে কালী পূজাটো দীপাৱলী হিচাপে পালন কৰে আৰু মই ইমানবোৰ নাজানো একচুয়ালি দেউতাহঁতে আগতে ধুনীয়াকৈ আমাক এনেকৈ বুজাই দিছিলে আৰু মই যিখিনি জানো আপোনালোকৰ আগত দাঙি ধৰিছোঁ আৰু আগতে এনেকৈ দেউতাহঁতে আমাক কয় আৰু এনেকৈ চাকি বন্তি জ্বলালে কালী পূজা কিহৰ কাৰণে পালন কৰা হয় দীপাৱলী কিহৰ কাৰণে পালন কৰা হয় এয়া ধুনীয়াকৈ মায়ে চাকি ফুল চুল ধুনীয়াকৈ দি সজাই দিছে আৰু হাই হেপী দিৱালী বুলি কৈ দিয়া হেপী দিৱালী বুলি কৈ দিয়া ফাইনেলি আমাৰ চাকি বন্তি জ্বলাই হৈ গ'ল এতিয়া আপোনালোকক গোটেইখিনি দেখাই আছোঁ এইয়া ধুনীয়াকৈ সকলোতে চাকি বন্তি জ্বলাই দিলোঁ আৰু এইয়া কাৰেণ্টৰ ৱাৰবোৰ যে ফিট কৰি আছিলে এইবোৰ ইয়াতে দি দিছে একচুৱেলি ৰাস্তালৈ নিয়া কথা আছিলে ৱাৰ ঢুকি নাপালে কাৰণে এনেকৈ ঘৰতে দি দিলে ধুনীয়াকৈ আৰু এইফালে এয়া চকলেট বম লৈ আহিছে এখেতে এয়া বম ফুটাবলৈ ওলাইছে একচুৱেলি এখেতৰ বম ফুটাবলৈ ভয় খায় দেই মইতো বিৰাটেই বেছি ভয় খাওঁ সেইকাৰণে এখেতে ধুনীয়াকৈ এয়া ফুটাই আছে আৰু মৌপিয়া একচুৱেলি বহুত ফুটাম কৈ আছিলে কিন্তু মৌপিয়াও লাষ্টত ভয় খালেগৈ বা বম ফুটিব বুলি মই গম পোৱা নাই নহয় এই আমাৰ মৌপিয়া চিৰি ফুটাবলৈ ভয় খাইছে
কিয় ইয়াতহে দিব লাগে হে এইটো আমাৰ ঘৰ চাওক না কি ধুনীয়া লাগিছে দূৰৰ পৰা ৱাও বিৰাটে বেছি ভাল লাগিছে মানে লাইটখিনি দূৰৰ পৰাহে ধুনীয়াকৈ জিলিকিছে চাওকচোন এইবোৰ চাকি জ্বলাই দিছে এইবোৰ মই কলগছ জ্বলাম দেই লোৱা ইয়া তুমিতো ভয় নোখোৱা লোৱা এনেকৈ বম ফুটাম ৱা কি মজা লাগিছে বেলেগ ঘূৰিছে কিন্তু দেই ফুটে নেকি ধুনীয়াকৈ আমি চাকি বন্তি জ্বলাই কৰি বম চম ফুটাই কৰি আহি গ'লোঁ এতিয়া কমেও 9টা মানে বাজিলে চাকিও অলপ নুমালে কিছুমান ধুনীয়াকৈ আহি গ'লোঁ ভাবিছোঁ ভিডিঅ'টো ইমানতে সামৰি দিওঁ আজি কালী পূজা উপলক্ষে ব্লগটো বনাইছিলোঁ কালী পূজাটো ইয়াত ধুনীয়াকৈ চাকি বন্তি জ্বলাই ওচৰতে আমিও জ্বলালোঁ অহাকালি আছে দীপাৱলী দেৱালীও চাকি তাকি জ্বলাম সেইবোৰ ভিডিঅ' আপোনালোকে পাব মৌপিয়াই বিৰাট ভয় খাইছে প্ৰথমতে বমবোৰ যেতিয়া আনিছিলে তেতিয়া তাই বিৰাট ফূৰ্তি পাইছিলে বম ফুটাম এনেকৈ কৈছিলে কিন্তু এতিয়া মানে ওচৰত বহুত আৱাজত মানে বমবোৰ ফুটাইছে নহয় তাই মানে বিৰাট এটা বেছি ভয় খাইছে কাৰণে এইটো ৰুমলৈ নাহে এইটো ৰুমত অলপ বেছিকৈ চাউণ্ড হয় যে সেইকাৰণে আইতাকৰ বিচনাত শুবলৈ গৈছে আইতাকৰ ৰুমত দেউতাও শুই আছে এখেত মন্দিৰলৈ যাব এতিয়া ওচৰতে মানে কালী পূজা হয় তাতে মানে পূজা পাতিব তাত যাব ভাবিছোঁ ভিডিঅ'টো ইমানতে সামৰি দিওঁ যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আকৌ নতুন ভিডিঅ'লৈ দেৱালীৰ ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ তেতিয়াহ'লে বাই বাই